যাওঁ। কি যে কৰিম আৰু, ল'ৰা ছোৱালীকতো স্কুলত পঢ়াব নোৱাৰিলোঁ, তাইক যেন তেনে পঢ়ালোঁ। এতিয়া বস্তু যোগাৰ ধৰিব নোৱাৰোঁ। ল'ৰাটোতো কান্দি কুটি অৱস্থা বেয়াই কৰি আছে, তাক স্কুল দিব লাগে। চাওঁচোন চৰকাৰী স্কুল এখন পাওঁৱেই নেকি, তাক এডমিশ্যনটো লগাই দিম আৰু চৰকাৰী স্কুলতে। মন বেয়া কৰি একো লাভ নাই। আমাৰ নিচিনা দুখীয়া মানুহবোৰে আৰু ক'ত স্কুলত পঢ়াব পাৰিব ল'ৰা ছোৱালীক। ছোৱালীজনীক যেন তেনে চৰকাৰী স্কুলত লগাই দিছোঁ নামটো। এতিয়া তাকো যেন তেনে লগাই দিব পাৰিলেই হৈছে আৰু। সিচোন এয়া স্কুলত নপঢ়োৱে কৈ আছে, তাক কিন্তু ডাঙৰ চহৰৰ বিল্ডিং থকা স্কুলত নামভৰ্তি কৰি দিব লাগে। কি যে কৰিম নহয়, এতিয়া ৰং পেঞ্চিল এটা দোকানীয়ে দিম নেকি সেইটোও ঠিকনা নাই। মোৰ তাত টকাও নাই, সুদা ভাতো নাখাই ল'ৰা ছোৱালীকেইটাই। কি যে কৰোঁ নহয়। মই যিঘৰ মানুহে তাত কাম কৰি আছোঁ, ইমান বেয়া মানুহ মই পোৱা। বোপা ভাল, কিন্তু বোৱাৰী পইচা এটা আগতীয়াকৈ খুজিলেও গালি দিয়ে, কাম কৰিহে পইচা দিব। মামৰ পইচাটো দুদিন আগতে দিলে কি হয়নো, মই জানো কাম নকৰাকৈ পলাই যাম। আৰু যিয়ে নহওক দোকানীজনৰ ওচৰলৈ যাওঁ আৰু ৰং পেঞ্চিল খুজি আনোগৈ। কিবা এটা কৰি হ'লেও মই ৰং পেঞ্চিল দিবই লাগিব চুনুকণক। তাইৰ পৰীক্ষা আছে পৰহিলৈ, ছবি অঁকা আৰু হস্তকলা। বাইদেউ আপোনাক কিবা লাগিছিল? মোক এই ৰং পেঞ্চিল লাগিছিলে, দিয়াচোন নহ'লে ৰং পেঞ্চিল। ৰং পেঞ্চিল দি আছোঁ ৰ'ব। বাইদেউ কিমান ৰেঞ্জৰ ভিতৰত লাগিছিলে? মানে আমাৰ ইয়াতে বহুত ধুনীয়া ধুনীয়া ৰং পেঞ্চিল, কালাৰিং চব আছে, কওক কিমান ভিতৰত লাগিছিলে? মানে মোৰ ওচৰত পইচা নাই, মই পিছত দিম তোমাক। দিয়াচোন নহ'লে কম দামীটোকে দুডাল দিয়া। বাইদেউ বেয়া নাপাব, আমি বাকী নিবিছোঁ দেই, আপুনি বেলেগ দোকানত যাওক। একো নহয় দিয়াচোন, মই যেতিয়াই পইচা পাওঁ কামত মই তেতিয়াই তোমাক পইচা দি থৈ যাম। ৰং পেঞ্চিলে একো নহয়, দিয়াচোন প্লিজ। হাত জোৰ কৰি মই তোমাক কৈছোঁ, দিয়াচোন, ছোৱালীজনীৰ পৰীক্ষা আছে। আপুনি কথা ক'লে বুজি নাপায় নেকি? কৈছোঁ বাকী নেবেচো আপুনি যাওক। মাথা বেয়া কৰিব আহে খালি, যাওক। দুখীয়া যদি ইমান পইচাই যদি নাই কেলে কিনিবলৈ আহে? আৰু ল'ৰা ছোৱালীক স্কুলত পঢ়াই, পইচা নাই যদি কেলে পঢ়াব লাগে? যাওক বুলি কৈছোঁ এইখিনিৰ পৰা। আহিছে দিয়া। কাম বন নোপোৱা মানুহ এইবিলাক। মুনুকণ। মা তুমি আহিলা? এই মুনুকণে অকণমান শুইছে, তাই আৰু টোপনি ধৰিছে, অকণমান শুইছে। আৰু মই কালি ভাত অলপ আছিল যে, সেইখিনি তাক ধুনীয়াকৈ খুৱাই দিছোঁ দিয়া, তুমি চিন্তা কৰিব নালাগে। যোৱা তুমি হাত ভৰি ধুই লোৱা। চুনুকণ, মোক বেয়া নাপাবি তহঁতে, মই তহঁতক ভালকৈ ৰাখিব পৰা নাই। দেউতাই নোহোৱাৰ পৰা মই তহঁতক বৰ কষ্টত ৰাখিছোঁ, মোক ক্ষমা কৰি দে। মইনো কি কৰিম আৰু, মই একো কৰিব পৰা নাই। তই কি খালি আই? মা তুমি কান্দিছা কিয়? ময়ো খাইছোঁ দিয়া অকণমান তাৰ পৰাই। হ'ব দিয়া হা, তুমি হাত ভৰি ধুই লোৱাহি। আমাৰ চিন্তা পিছত কৰিবা, এতিয়া তোমালৈ মই ভাত কেইটামান বহাই দিওঁগৈ হা। চাউল আছে আৰু চুনুকণ? মইচোন দেখিছিলোঁ চাউল নাই বুলি। চাউল ঘৰত নাছিলে। আমাৰ টেকেলিত যে আছে পইচা কেইটকামান, তাৰে মই টেকেলিৰ পৰা উলিয়াই পেলাই চাউল 1 কেজি লৈ আহিছোঁগৈ। হ'ব হা, মই ভাত বনাম, তুমি হাত ভৰি ধুই লোৱা। মা আহিলা? মুনুকণ আহিলোঁ। তই ভাত খালি? বায়ে খুৱাই দিলে কেইটামান। হ'ব দিয়া মা, তুমি হাত ভৰি ধুই লোৱাগে যোৱা। মা তুমি হাত ভৰি ধুই লোৱাগে যোৱা। মা ৰ'বাচোন। কি হ'ল চুনুকণ, ক? তুমি ৰং পেঞ্চিল আনিলানে মা? মই যে কৈছিলোঁ ৰং পেঞ্চিল লাগে বুলি। নাই চুনুকণ, মোৰ তাত 1 টকাও নাছিলে জানো। মই ক'লোঁ বাকীকৈ লৈ যাওঁ দোকানীটোক, কিন্তু দোকানীটোৱে নিদিলে। মই কৈছোঁ পিছত পইচাটো মই দি দিম, কিন্তু নিদিলে জানো। কোনো কাৰণতে বাকী নিদিয়ে। মই তোক কিবা এটা কৰি আনিবই চেষ্টা কৰিম, তই এতিয়া মন মাৰি নাথাকিবি। যা ভাত কেইটামান বহাই দেগে মোলৈ। হ'ব দিয়া মা, পিছত আনিবা। বা মোকচোন মাক কৈছিলে স্কুলত পঢ়িম বুলি, কিন্তু মায়েচোন ৰং পেঞ্চিলে আনি দিব পৰা নাই, আৰু মোক কি পঢ়াব স্কুলত? তই এইবিলাক কথা চিন্তা কৰিব নালাগে, আৰু তই মাক স্কুল গৈ নাথাকিবি। মই কিবা এটা মেনেজ কৰি পঢ়াম, বুজিছ? আৰু যাতে মাৰ আগত স্কুল গৈ নাথাক। মায়ে বহুত কষ্ট পাই আছে আমাৰ দুটা
যাম মায়ে কামত যাওঁতে আমি কোৰ চোৰ মাৰি মাটিখিনি ধুনীয়াকৈ থ'ম আৰু আমাৰ ওচৰতে যে আছে বীজৰ দোকানখন তাৰ পৰা কেইটামান বিলাহী বেঙেনা আৰু জলকীয়া বীজ লৈ আহিম ঠিক আছে মোৰ কেইটামান